এইকেইদিন লকডাউন কাৰণে মই ঘৰতে আছোঁ, কেনিও যোৱা নাই, এনেইতো তলকে ঘূৰিয়ে ফুৰোঁ। আৰু মই ডেইলি ৰাতিপুৱা বা গধূলিলৈকে অকল চিৰিয়েল চাই আছোঁ মাহঁতৰ লগত বহি বহি, কাৰণ ৰিম'টটো মোক চুবলৈ নিদিয়ে। আৰু ৰিম'টটো মই চুলে মোলে যিটো ছাঁ নিদিয়ে, চিৰিয়েলো যিকেইখন চাইছোঁ চব মনৰ ৰৈ গৈছে। নীৰৰ ফুল, বৈদেহী। আমাৰ বাইদেউ বৈদেহীৰ কাৰণে বলিউডতেই নগ'লে, আৰু মোক ৰিম'টটো মায়ে চুবলৈ দিব। কথা হ'ল নি, বৈদেহীয়ে আমাৰ মায়ে বেয়া পাবৰ কাৰণে বৈদেহী হেৰিলৈ যোৱা নাই। তেতিয়া যাম মই ৰিচেণ্টলি মই বলিউডৰ কাৰণে অফাৰ পাই উঠিছোঁ, কিন্তু মই নগ'লো বিকজ সেইটো সময়ত মই বৈদেহীখন কৰি আছিলোঁ। কথা এটা কওঁ, কেৰিমিনাতে চেনেলটো চলাবলৈ মোকো মাতিছিল, কিন্তু মই এই চেনেলটো এৰি থৈ কেনেকৈ যাওঁ? সেইটো কাৰণে কওঁ, লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চিৰিয়েলত অন্য একো নাচালোঁ, মই এটা শব্দ শুনিবলৈ, এটা গান শুনিবলৈকে মানে মই চিৰিয়েলখন চাই থাকোঁ। ধুম টানা ধুম টানা মই চিৰিয়েল চলি থাকোঁতে এডভাৰটাইজত যদি ৰিম'টটো লৈ মই বেলেগ চিনেমা এখন চাওঁ বুলি চেনেলটো লগাওঁ, মায়ে যিটো চাউনি দিয়ে বৈদেহীও নিদিয়ে তেনেকুৱা চাউনি। এইখন আপোনাৰ দিয়ে আধা ঘণ্টা, তাত ধুম টানাতে 10 মিনিট গুচি যায়, 10 মিনিট এডভাৰটাইজত। আৰু মায়ে 10 মিনিট চিনেমাখন চাই পেলাই যিটো কানুন দিয়ে, মই পাগল হৈ যাওঁ, মই ঘৰত নাথাকোঁ যাওঁ।